দিকুমণি ৰাভা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি স্বৰবৰ্ণখন পঢ়াই দিম আৰু লিখাই দিম। প্ৰথমতে আমি অ-আখন পঢ়িম। অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ। আৰু একবাৰ মাতিম। অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ। এবাৰ আমি লিখিম। অটো দেখো কাৰণে থাকে, সেইকাৰণে আমি দিম এতিয়া 0। আকাৰটো হয় আমাৰ এনেকুৱা। দীৰ্ঘইকাৰটো হয় আমাৰ এনেকুৱা। দীৰ্ঘইকাৰটো হয় আমাৰ এনেকুৱা। দিব পাহৰি গৈছিলোঁ। ইকাৰটো হয় আমাৰ এনেকুৱা। একাৰটো হয় আমাৰ এনেকুৱা। ঐকাৰটো হয় আমাৰ এনেকুৱা। উকাৰটো হয় আমাৰ এনেকুৱা। উকাৰটো হয় আমাৰ এনেকুৱা। এতিয়া মই আৰু এবাৰ পঢ়াই দিছোঁ। এইটো হয় অ, এইটো হয় আ, এইটো হয় হস্ৰ ই, এইটো হয় দীৰ্ঘ ই, এইটো হয় হস্ৰ উ, এইটো হয় দীৰ্ঘ উ, এইটো হয় ৰি, এইটো হয় এ, এইটো হয় ঐ, এইটো হয় উ, এইটো হয় ঔ। অতে একো কাৰণ থাকে, সেইকাৰণে থাকে এইটো 0। আতে আকাৰ, হস্ৰইতে হস্ৰইকাৰ, দীৰ্ঘইতে দীৰ্ঘইকাৰ, হস্ৰতে হস্ৰকাৰ, দীৰ্ঘতে দীৰ্ঘকাৰ, ৰিতে ৰিকাৰ, এতে একাৰ, ঐতে ঐকাৰ, উতে উকাৰ, ঔতে ঔকাৰ। অতে হয় আমাৰ অমিতা, আতে হয় আমাৰ আম, হস্ৰইতে হয় আমাৰ ইটা, দীৰ্ঘইতে হয় আমাৰ ইগল, হস্ৰ উতে হয় আমাৰ উট, দীৰ্ঘতে হয় আমাৰ উল, ৰিতে হয় আমাৰ ঋষি, এতে হয় এৰাপাত, ঐতে হয় ঐৰাবত, উতে হয় ওলকবি, ঔতে হয় ঔটেঙা। আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব প্লিজ কৰিব। ধন্যবাদ।